এই বতাহ আহিছে বতাহ মাৰোতে ইয়াত বিহাৰী ঘৰ আছিলে যে বিহাৰী ঘৰৰ পৰা হেৰি সিহঁতৰ চালখিনি উৰাওঁতে পিছত বাঁহটোৰ ওপৰত উঠি আছিল চাগে বাঁহটো আহি পেলাই আমাৰ বিচনাৰ ওপৰত আহি ধপকে মাৰি দিছে আহি কোনফালে সোমাইছে এই ইফালৰ পৰা ওপৰতে টিং এইফালে ন এই ওপৰতে ফুটা কৰি টিং ফালি পেলাই মানে বাঁহটো মানে ভিতৰত সোমাই আৰু ল'ৰাটোৱে শুই আছিলে ল'ৰাটো আঠুৱাটোৰ কাৰণে বাচি গ'ল আৰু এইডাল বাঁহডাল এইডাল মানে এনেকুৱাকৈ আহিছে এনেকুৱাকৈ আহি পেলাই মানে তোমাক আঠুৱা ফালি পেলালে খাই পেলাই মানে এই কম্পিউটাৰটো অকণমানৰ কাৰণে বাচি গৈছে সেই ইয়াতে আছিলে এইডাল বহুত দীঘল আছে এই ৰছীডাল যে এই বাঁহডালতে লাগি আহিছে তিনি ঘৰ সিফালৰ পৰা বাঁহডাল উৰি আহিছে এঘৰ দুঘৰ তিনি ঘৰ সিফালত বিহাৰী মানুহৰ এঘৰ আছিল সেই সিঘৰত চালি এটা আছিল সেই চালিটো আহি এই প্ৰথমত সুৰেশৰ ঘৰত লাগিলে সুৰেশৰ ঘৰ লাগি তাৰ ওপৰেদি মাজত সুভাষৰ ঘৰ আছিলে পাৰ হৈ তিনি ঘৰ পাৰ হৈ আহি তোমাৰ এই টিং ফুটা কৰি বিচনাৰ আঁঠুৱাত লাগি মানে বাৰটো ওলমি আছে ভাগ্য ভাল সিদ্ধাৰ্থ শুই আছিলে তাৰ গাত নপৰিলে একমাত্ৰ আঁঠুৱাটোৰ কাৰণে বাচিলে ল'ৰাজন শুই আছিল ন ল'ৰাজন শুই আছিলে আঁঠুৱাটো ৰক্ষা কৰিলে আৰু কোনোতো ভাবিবই নোৱাৰে ন কোনো ভাবিব নোৱাৰে বহুত ডাঙৰ ঢেৰেকনি আহিছে এইটো নভবা নিশ্চিন্তাৰ কথা এটা বাঁহ আহি মানুহৰ ঘৰৰ ওপৰেদি ফুটা কৰি সোমাই গৈছে তাকো ধৰক এই নতুন টিং বিহুৰ পিছত লগোৱা টিং ফুটা হ'ব বুলি কোনো কাৰণতে ভবা নাই এয়া দেখিছেনে এই সিঘৰৰ চাল সিঘৰৰ চালটো সেইফালে এজন বিহাৰী মানুহ আছিলে বিহাৰী মানুহৰ চালটো এনেকৈ ঠেলি দিয়াৰ লগে লগে ইঘৰৰ চালটো আহি এনেকৈ ওপৰত আহি পৰিছে এয়া আপোনালোকে দেখা পাইছে সেয়া সেই বিহাৰী মানুহৰ ঘৰৰ টিঙৰ চালটো এই মানুহটো কেতিয়াবাই মৰি গ'ল কিন্তু চালটো ছাইড কৰা নাই আজিলৈকে তাৰ কাৰণে আজি ইমানখিনি ক্ষতি হ'বলৈ পাইছে এইটো 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 এই সুৰেশৰ ঘৰৰ চাল সিটো চাইডৰ পৰা উৰি আহি ইটো চাইডত পৰিছে দেখিছে ভাগ্য ভাল মানুহৰ ঘৰত গৈ কিবা ক্ষতি এই আৰু ইঘৰৰ চালটো আহি ইয়াত পৰিছে কিন্তু সিঘৰৰ চালটো পৰি আছে আপুনি এই মানুহ ঘৰৰ চালৰ ওপৰত আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি এতিয়া আৰু চিন্তা নাই আপোনাৰ যিকোনো হাড়ৰ সমস্যা হলে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা-সুবিধা গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ বৰ্তমানলৈকে 3000তকৈও অধিক ৰোগী সুস্থ হৈছে हमारे हॉस्पिटल में ऑर्थोपेडिक्स से रिलेटेड हर तरह का इलाज जैसे कि जॉइंट रिप्लेसमेंट ट्रॉमा सर्जरीज स्पाइन सर्जरीज इलिजोरोव सर्जरीज और की होल सर्जरी जिसको आर्थ्रोस्कोपी कहते हैं उसका इलाज संभव है উন্নত মানদণ্ডৰ সা-সুবিধা থকা হস্পিটেলখনত আছে 3টাকৈ VIP ৰুম 11টা কেবিন জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিছনা তথা 7খনকৈ বিছনাযুক্ত ICU তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা-সুবিধা